ईशा खाएगी? हैं? खाओगे कि नहीं? खाओ। আমাৰ এই চিঞৰি আছে চুলি ভাল হ'বৰ বাবে চুলি গজিবৰ বাবে ঘৰতে তৈয়াৰ কৰা এটা টিপছ আগবঢ়াম আজি ছোৱালীৰ চকু জলজলীয়া হৈ গ'ল টিপছটো লগাই হাই ফ্ৰেণ্ডছ বলো हाय फ्रेंड्स। এই নেমু খাই আছে কেতিয়াবা খায় অকণমান हाय फ्रेंड्स वेलकम टू आवर चैनल पिया मिक्सर उच्चिल आप सभी को हमारे चैनल में स्वागत है আৰু আজি ব্লগটো আৰম্ভ কৰি দিছো অকণমান চুলি যতন লম বুলি ভাবিছো এইবালে যদি হেওটা ফালো গুটে একেবাৰে হেৰি তালুখন ওলাই যায়গে এতিয়া অকণমান চুলিবোৰ গজিছে মই যোৱাবাৰ এবাৰে ট্ৰাই কৰিছিলো এতিয়া দ্বিতীয়বাৰ ট্ৰাই কৰিম হে আপোনালোকক দেখাম কৰিছিলো মই পিয়াজৰ ৰস আৰু নাৰিকল তেল মিক্স কৰি পেলাই হানিছিলো অকণমান আপোনালোকে দেখিবই চুলি গজিছে অকণমান প্ৰমাণ পাইছো ভাবিলো আজি আকৌ ঘহু আৰু অকণমান ডাঠকে ওলাইবা তেন্তে বলক আজি ব্লগটো আৰম্ভ কৰো আৰু বাকি কি কৰে আপোনালোকক দেখাই যাম মোৰ খৰিচা ৰেডি হৈ গল 4 দিনৰ পিছত এদৰে দুটা চিচাৰ বয়ামত ভৰাই থৈছো আৰু ইয়াৰ পৰা আজি মই মিছা মাছৰ এটা ৰেচিপি ট্ৰাই কৰিম খৰিচাৰ লগত মিছা মাছ ৰান্ধিম আপোনালোকক তাকো দেখাম আহক আজি ব্লগটোলৈ আগবাঢ়ো ईशा खाएगी? हैं? खाओगे कि नहीं? खाओ। ফ্ৰেণ্ডছ দেখিছে নহয় আজি ৰান্ধিম মিছা মাছ ভাল আছিলে সতেজ একদম আৰু ইয়াত এইটো বাকলি গুচালে হৰভাগ গুচিয়ে যায় মিছা মাছ কিন্তু এতিয়া সফাটো কৰি ল'বই লাগিব আৰু বাকলি গুচাইও অকণমান ভাল লাগে পটককেনে যে এৰা খাই যায় গোটেই ছটা আৰু এইখিনি এতিয়া গুচাই লওঁ আজি ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি হ'ল বুধবাৰ আৰু ইয়া বাকলি গুচাই আছোঁ আপোনালোকে জানে হয়তো বাকলি গুচাবলে মই ইনেই কামটো কৰিলোঁ যেতিয়া ভিডিঅ' ক্লিপ অকণমান ৰাখিলোঁ এয়া চাওক এভাগেও আপোনালোকে অকণমান চিকুটি এৰুৱাই এই এডাল থাকে দীঘলীয়াকে পেটুৱে হ'ব চাগে মাছৰ আৰু হেডাল আঁতৰাই আনিব পাৰে আৰু এটা বুদ্ধি আছে মই প্ৰয়োগ কৰোঁ আৰু এয়া হ'ল ছুৰীডালেৰে অকণমান মঙহকণ আঁতৰাই এইদৰে টানি দিলে হৈ যায় ছুৰীখন অকণমান গেধা হ'ব লাগে মানে বৰ শাৰ্প থকা হ'লে মানে মঙহ আঁতৰি যাব আৰু পিছফালে এডাল আঁতৰাবলৈ অকণমান দিগদাৰ সেইকাৰণে ভাবিলোঁ নজনাসকলৰ কাৰণে ভাল হ'ব ভিডিঅ'টোত শ্বেয়াৰ কৰোঁ আৰু এইডালে গেধা নাইফ ছুৰীখনেৰে এইদৰে অকণমান চুচি দিলে আঁতৰি যায় আৰু এটা দেখুৱাইছোঁ চাওকচোন এইটো অকণমান এনেকৈ কৰি এইডাল আঁতৰাই ল'লোঁ বৰ দীঘলকৈ থাকে যদি মাজতে ছিঙি যায় আকৌ হেডখত আঁতৰাই ল'ব লাগে আৰু পিছফালৰটো গেধা ছুৰীখনেৰে এইদৰে অকণমান চুচি দিলে মানে আহি যায় নহ'লে হাতেৰে চিকুটিবলৈ বৰ দিগদাৰ আৰু মিছা মাছেনো আজি কি ৰান্ধো ব্লগটো চাই থাকিব এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এয়া মোৰ মাছ প্ৰায় বাছি হৈ গৈছে চাওক বাকলি এনেকুৱা ডাবল ওলালে এখিনি হাহুমাই চব্জি বনাই আছে মই এইখিনি ধুই পেলাই ফ্ৰাই কৰিবৰ কাৰণে মছলা সানিম ফ্ৰেণ্ডছ এতিয়া আগবাঢ়িছোঁ চুলিত লগাবৰ কাৰণে পেষ্টটো ৰেডি কৰোঁ এটা ডাঙৰ পিঁয়াজ লৈছোঁ চুলি পৰিমাণ অনুযায়ী পিঁয়াজটো ল'ব যদি সৰু পিঁয়াজ হয় দুটা ল'ব
মই ডাঙৰ পিঁয়াজটো 4 কৰি এতিয়া মিক্সিত দি ল'ম। এইখিনি চাওক, এয়া মই পিচি ল'লোঁ। এতিয়া পানী মই অকণো ব্যৱহাৰ নাই কৰা, পানী নকৰিলে অকণমান বেছি ষ্ট্ৰং হ'ব। আৰু এয়া সেইকাৰণে এইখিনিকে মই চেপি লওঁ। মিক্সিত দিয়া হৈ গৈছে। বহুতে হয়তো আগতেও ব্যৱহাৰ কৰিছে, কিন্তু মোৰ এইবাৰৰ সৈতে দ্বিতীয়বাৰ। ভাল বস্তুটো। মই নাৰিকল তেল এচামুচমান হ'ব, মই মেজাৰমেণ্ট লোৱা নাই। আৰু এয়া মিক্স হৈ গ'ল। এতিয়া আঙুলিটোৱে এইদৰে যিমানটো আহে তেনেকৈ চুলিত লগাই যাম। 20 মিনিটমান ৰাখিব লাগে। तुम लगाओ कि ऑयल हैं लगाओगी? बैठो बा, मैं लगाने के बाद तुम लगाओ। हाँ, इधर आओ। इधर 3টা আঙুলি লৈছোঁ, 3টা বা 4টা আপোনালোকৰ সুবিধা অনুযায়ী। জাল আছে, চকুত ধৰিছে। তুমি বাইদেউ চকুত নাই ধৰা নেকি? অ বাইদেউ, বাইদেউ অ বাইদেউ। চকু পানী ওলাই গ'ল। আমাৰ এই চিঞৰি আছে। ঠিক हो जाएगा। चल दिखाओ, कैसा हो रहा है दिखाओ। ठीक हो जाएगा, ठीक हो जाएगा। আকৌ পিঁয়াজ কাটিলোঁ। এইবাৰ বনাম চালাড। গাজৰৰ চালাড কেনেকৈ টেষ্টি কৰিব পাৰিব বাৰু আপুনি। গাজৰটো এনেই টেষ্টি, আৰু অলপ টেষ্টি কৰোঁ আহকচোন। মই কাটিলোঁ প্ৰথম পিঁয়াজ। তাৰপিছত আমাৰ 4জন ঘৰৰ সদস্য অনুসৰি সৰু সৰু গাজৰ কাৰণে গাজৰ ল'লোঁ 3টা। তাৰপিছত ধনিয়া কাটিলোঁ। এতিয়া দিম জলকীয়া। আপুনি যদি জলকীয়া নিদিয়ে, তাৰ সলনি এটা বেলেগ টেষ্ট কৰিবৰ কাৰণে অলপ জালুকৰ পাউডাৰ দিব পাৰে। এইটো চালাডৰ ৰেচিপি মই শিকিছিলোঁ বৰজনাৰ পৰা। আৰু জলকীয়া কাটিলোঁ। তাৰপিছত দিম নিমখ, সেইটোতো লাগিবই। তাৰপিছত দিম এটা বস্তু, নেমু। আপুনি হয়তো নিদিয়ে চালাডত, নেমু দি ট্ৰাই কৰিব পাৰে। এয়া হ'ল চাট মছলা। চাট মছলা দিলে নিমখ অকণমান কমকৈ দিব। চাট মছলাতে অলপ থাকেই, নহ'লে নিমখ বেছি হৈ যাব। আৰু দিলোঁ নিমখ। নেমুৰ সলনি আপোনালোকে ভিনেগাৰ দিব পাৰে। মোৰ চালাড ৰেডি। আৰু চুলিখিনি শুকাই মানে মই অকণমান মিছা মাছ ভাজি লওঁ, মানে খৰিচাৰ লগত অলপ থুপথুপীয়া জোল বনাম। আৰু তাৰ কাৰণে মই নহৰু ল'লোঁ, আৰু ল'লোঁ কেইটামান নৰসিংহ পাত ল'ম বাৰু, এতিয়ালৈকে লোৱা নাই, ভাবি আছোঁ। আৰু ল'ম ধনিয়া। এতিয়া মই মিছা মাছ কেইডোখৰ সৰু সৰুকৈ কাটি ল'লোঁ, নহ'লে ফ্ৰাই কৰিলে মানে গোল গোল হৈ যায় যে। এতিয়া কেৰাহীত তেল দিলোঁ। কেৰাহীখনত তেল দিলোঁ মানে মিঠাতেল। তাতে মই প্ৰথমতে মিছা মাছ কেইডোখৰ ভাজি লওঁ, অকণমান আধা সিজা নিচিনা হৈ যাব লাগে। তাৰপিছত একো দিয়া নাই, নিমখো দিয়া নাই, হালধিও দিয়া নাই। মিঠাতেলটো অকণমান ৰংটো থাকেই যে, কাৰা ৰংটো। অলপ ভাজি লোৱাৰ পিছত মই নহৰু আৰু নৰসিংহ ভাজি ল'লোঁ কাষতে। তেলকণ অকণমান উলিয়াই মিছা মাছটো ছাইড কৰি, এয়া খৰিচা দিম এতিয়া, মানে দিলোঁৱেই। পটাপট দেখুৱাই দিছোঁ আৰু এবাৰ ট্ৰাই কৰিব পাৰে যদি এনেকৈ আগতে নাই বনোৱা। আৰু এইখিনি বইল কৰি কৰি অকণমান পানী শুকোৱাৰ পিছত মই ধনিয়া দিলোঁ। তাৰপিছত গেছটো অফ কৰি দিম আৰু নিমখ দিলোঁৱেই। জলকীয়াহে শেষত দিলোঁ, দিবলৈ পাহৰিছিলোঁ। আৰু এইফালে ব্ৰকলি ভাজিছোঁ, মিছা মাছ ফ্ৰাই। গা পা ধুই আজৰি এগৰাকীকো ধুৱালোঁ। এইবাৰ
ড্ৰয়িং ৰুমটোতে দেউতাকে অফিচৰ কাম কৰি আছে, সেইকাৰণে ভিতৰত ভাত দিছোঁ। এই খাইছানে? খাইছা? কি খাইছা? মাছ আৰু মোৰ থালি আৰু চুলিও ধুই দিলোঁ। প্ৰায় মই আধা ঘণ্টামানে হৈ গ'ল মোৰ। আৰু এয়া মোৰ আজি থালি, ব্ৰকলি, এয়া নাৰিকল দিয়া মিছা মাছৰ চব্জি, এয়া চালাড, এয়া মিছা মাছ ফ্ৰাই, আৰু এইটো খৰিচাৰ সৈতে মিছা মাছ চব্জিটো। এতিয়া পটাপট খাই লওঁ, ভোক লাগিছে বহুত, আৰু খৰিচা গোন্ধ পাই একদম কেতিয়া খাওঁ লাগিছে। তেন্তে মই খাই লওঁ। আৰু আজি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। এইটো খৰিচাৰ লগত প্ৰন, মিছা মাছ। খালোঁ, খুব টেষ্টি হৈছিলে। নিজে বনালোঁ, দেখুৱালোঁ, এতিয়ানো বেয়া বুলি ক'মনে? সঁচাকৈ ভালো হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে। আৰু ভ্লগটো সামৰণি মাৰোঁ বুলি ভাবিলোঁ, কিন্তু দুটামান ধুনীয়া ভিডিঅ' ক্লিপ আজিৰ দিনটোতে, মানে বুধবাৰে, আমাৰ ঘৰৰ কাষতে তেওঁলোকে ল'লে ডগ। ছোৱালীকেইজনীৰ মুখখন দেখুৱাবলৈ মই বেয়া পালোঁ, কাৰণ সকলো মাক দেউতাকে ভাল নাপায় ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ল'ৰা ছোৱালীৰ মুখখন দেখুৱাবলৈ। আৰু এইটো ডগ চাওক, ইমান মৰম লগা। ইয়াৰ হৈছে এতিয়া 3 মাহ। ছোৱালীজনীকো অকণমান দেখুৱাবলৈ টেৰেছলৈ লৈ গৈছিলোঁ, তাতে মই ভিডিঅ' ক্লিপকেইটা ৰাখিলোঁ। কিবা কিবি খাই দিয়ে যে আকৌ ডিঙিলৈ গ'লে মহা বিপদ হ'ব। প্ৰায় 16,000 লৈছে। আজিকালি সকলোতে প্ৰায়বিলাকৰ ঘৰতে ডগ থাকেই, নহ'লে বা মেকুৰী থাকেই, আৰু এজন ঘৰৰ মেম্বাৰ নিচিনা হৈ পৰে।